এইফালে শাহু বোৱাৰী দুয়োগৰাকী মিলি কোনফালে বা মা বাবলি তোমালোকে পূজা বজাৰ কৰাগৈ নেকি? আমালৈও কিবা এটা লৈ আহিবা দেই, মোৰ আৰু দেউতালৈ। বাপেক পুতেক দুয়োটা চাকৰিয়াল থাকোঁতে আমাক পূজা বুলি কিবা এটা নিজেই কিনি দিব লাগে, সেইবোৰ কম নাই হা তহঁতৰ? নাই সেইবোৰ নাই, মই কিমান কৈ আছোঁ বুলি অলপ উলিয়াই পেলাই লৈ যোৱাচোন। পূজা বুলি দুই এটা বস্তু কিনো, কাৰোবাকো কিবা এটা দিবলৈও লাগে ন, নিজে নল'লেও। নাই সেইবোৰ কমেই নাই। কি কথাবোৰ নকৈ থাকা, আজি আৰম্ভ হৈছেহে, কাইলৈৰ পৰাহে ভালকৈ হ'ব। কাইলৈ নিম আৰু, নহ'লে আজি গধূলি হ'লেও লৈ যাম বুলি ভাবিয়ে আছিলোঁ। ভাবিয়ে আছিলোঁ, কথা কৈছে শুনো, ভাবি থাকোঁতে পূজা শেষেই হ'বগৈ। আৰু আপুনি দুইটা বাপেক পুতেক খাব শুব, দেখিছানে চোফাৰত একেবাৰে ভৰি উঠাইহে বহিছে দুইটা, ভৰি নমা দুইটাই। মাৰ ঘৰত থাকোঁতে কিমান বজাৰ কৰোঁ পূজা বুলি, এতিয়া নাই, বিয়া হৈ অহাৰ পৰা সেইবোৰ একো নাইকিয়াই হৈ গ'ল আৰু। অকল কাম কৰা, লোকৰ কাল পচান মৰা, সেইবিলাকেই হৈছে আৰু মোৰ। অ'ৰা, তোমাৰ দেখোন কেক বেচা পইচাকেইটা আছেই, সেইকেইটাতো মোক নিদিয়া, সেইবিলাকেই ল'ব নোৱাৰা নেকি? অকল নিজৰ পইচাবোৰ জমা কৰিবা, মোৰকেইটাই একেবাৰে তোমাক চব বস্তু কিনি দিব লাগিব, ঘৰো চলাব লাগিব। নিজৰকেইটা অকল নিজৰ আল্টু ফাল্টু বস্তুবোৰ লওঁতেই যায়, দৰকাৰী বস্তু এটা নোলোৱা। দেখিছা ইয়াৰ কথা, মানে মোৰ সেইকেইটা পইচাটো চকু, মই সেইকেইটা পইচা সাঁচি ৰাখিছোঁ, ভৱিষ্যতে আমাৰ কিবা কামত দৰকাৰ হ'ব। নাই সেইকেইটা পইচাটো চকু। এতিয়া মুঠতে আমাৰ লগত দুইটা ওলাই আমি বস্তু কিনো, পইচা দিবিগৈ। আৰু আপুনিও বলক, এনেকৈ ঘৰতে সোমাই থাকিলে নহ'ব। আপুনি যে সঁচাকৈ দেই, পূজা বুলি ভনীয়েক চনীক কিবা এটা দিব লাগে বুলি গম নাপায়। যেতিয়াই জিলৈকে লৈয়ে থাকে দেখোন, সেইদিনাখনি এযোৰ কাপোৰ কিনি আনি দিছোঁহে, আকৌ আৰু পূজা বুলি ল'বা বুলি ভবা নাই নহয়। ক'তনো ভাবিব আপুনি, আপোনাৰ সেইবোৰ থাকিলেহে অভ্যাস। লোকৰ ঘৈণীবিলাকে কিমান কাপোৰ লয় পূজা বুলি বিউটি পাৰ্লাৰ গৈছে, নাই আমাৰ সেইবোৰতো নায়েই। পিংকু, গাড়ীখন উলিয়াই নাযা, পূজা বজাৰ কৰিবলৈ যাওঁ, এতিয়া ইয়াতে ৰৈ থাকিব নালাগে। পিংকু, যা, নহ'লে আজি আমাৰ ঘৰতে দুৰ্গাৰ আবিৰ্ভাৱ হ'ব। বাইদেউ আহক, হোম ডেক'ৰেশ্যনৰ ভাল বস্তু পাব, লৈ যাওক। দাদা, এই ফুলদানিবোৰ কিমানকৈ দিছে বাৰু? বাইদেউ এইবোৰ চবৰে বেলেগ বেলেগ দাম বাৰু, আপুনি এইবাৰ কোনটো পচন্দ কৰিছে? লওকচোন বাৰু কোনোবা এটা, মিলাই দিম আৰু। এই গুলপীয়াখিনি কিমানকৈ বাৰু? এইখিনি বাইদেউ দাম আছে 500 টকা। আপুনি যদি লয় আৰু মিলাই মেলি 450 দিব পাৰিম আৰু। আইও দাদা, ইমান দাম কৈছেনে? একেবাৰে মানুহক পাগল কৰি দিব দেখোন। আমি আৰু বস্তু লৈ নোপোৱা নহয়, পূজা বজাৰ কৰিবলৈ আহিছোঁ আৰু সেইবুলি আৰু আপোনালোকে ইমান একেবাৰে নুচুচিব মানুহৰ পৰা। আৰে বাইদেউ, ইয়াত বিভিন্ন ৰকমৰ আছে আৰু কম দামীও আছে, মই আপোনাক কম দামী দেখুওৱা নাই নহয়। আৰু সেইটো যিটো বস্তুৰ কথা কৈছে সেইটো বহুত ভাল হয়, এইটো মানে কেতিয়াও বেয়া হৈ নাযায়, বুজিছে নাই? থক, আপুনি এনে বৰ অজৰমৰ বস্তু বিকিছে, কেতিয়াও বেয়া হৈ নাযায়। বাইদেউ, আপুনি দাম এটা কওকচোন, মিলাই মেলি দিম আৰু। মই 200 টকা দিম আৰু, তাতকৈ বেছি নিদিওঁ। বাইদেউ, আপুনি যোৱাইয়ে ভাল আৰু, নহ'ব আৰু দেই আপোনাৰ লগত। আমাৰ কি অৱস্থা হৈছে আমিহে জানিছোঁ। দোকানখন নিদিলে নহয় কাৰণেহে দিছোঁ আৰু, একেবাৰে তলি উদং হৈ গৈছে আমাৰ। আপোনালোকে আমাৰ পৰা বজাৰ নকৰেই নহয়, আজিকালি অনলাইন শ্বপিংহে কৰে, সেইকাৰণে আমাৰ থলুৱা দোকানীবিলাকৰ কি অৱস্থা হৈছে ভাবি চাইছেনে এবাৰ? মানুহে অফাৰত পালে অনলাইনৰ পৰাই কৰিব আৰু বজাৰ। আপোনালোকে আৰু যিমানহে দাম কয়, আমি দাম ক'বলৈ বাধ্য হৈছোঁ, কাৰণ আপোনালোকে আমাৰ পৰা বস্তুৱেই নিকিনে, গতিকে আৰু আমি দাম ক'বই লাগিব। হ'ব, মিলাই মেলি 300 টকাত দিম আৰু, লওক আৰু আপোনাৰো সেই পূজা বুলি বজাৰ কৰা হ'ব, আমাৰো কিবা এটা পোৱা হ'ব আৰু দৰ দাম কৰি নাথাকোঁ। হ'ব, দিয়ক। বন্ধুসকল, আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। মা দুৰ্গাই যেন সকলোকে কুশলে ৰাখক আৰু সকলোৰে এই পূজাৰ দিনকেইটা ভালে কুশলে পাৰ হওক। বন্ধুসকল, আপোনালোকে বাৰু শ্বপিং কৰিলেনে? যদি কৰা নাই মোৰ দোকানলৈ আহিব কিন্তু দেই, মোৰ ইয়াতে শ্বপিং কৰিব, একেবাৰে ডিছকাউণ্টত বস্তু দিয়া হ'ব। সকলোৱে এই দাদাৰ দোকানলৈ আহিব দেই। বাই আজিলৈ। আৰু আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।